নমস্কাৰ, আজি বনাব লৈছোঁ পালেং শাকৰ পৰঠা। আৰু এতিয়া যেহেতু ঠাণ্ডাৰ ছিজন, পালেং শাক সহজতে পোৱা যায়। আৰু এফালে এমুঠি পালেং শাক লৈ ল'লোঁ, ধুনীয়াকৈ চফা কৰি লৈছোঁ। আৰু এই শাকখিনি এতিয়া ধুনীয়াকৈ মিহি মিহিকৈ ধুনীয়াকৈ কাটি লৈছোঁ। আৰু কটা হৈ গৈছে। এতিয়া ইয়াতে দি দিছোঁ আটাৰ গুড়ি, দিছোঁ সৰু চামুচেৰে আধা চামুচ নিমখ আৰু 1 চামুচ ঘিউ। আপোনালোকে ঘিউৰ জেগাত ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে বা তেনেকৈ দৈও দিব পাৰে। মই ইয়াতে ঘিয়ে ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মঠি ল'ম। আৰু পালেং শাকৰ পৰা যিহেতু পানী ওলায়, ইয়াতে পানী ইমান প্ৰয়োজন নহয়। আৰু এই ডোখিনি এতিয়া আধা ঘণ্টামানৰ কাৰণে থৈ দিছোঁ। আৰু আধা ঘণ্টা হৈ যোৱাৰ পিছত ধুনীয়াকৈ বল বনাই ধুনীয়াকৈ বেলি লৈছোঁ। আৰু বেলি হোৱাৰ পিছত অলপমান আটা গুড়ি ছটিয়াই লেয়াৰ হ'বলৈ ইয়াতে ধুনীয়াকৈ তিনিকুণীয়াকৈ কৰি লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ বেলি এতিয়া টাৱা এটাত গৰম কৰি ইয়াতে পৰঠাটো দি দিছোঁ। আৰু ধুনীয়াকৈ ওপৰে ওপৰে এনেকৈ ঘিউ সানি দিছোঁ। আৰু ধুনীয়াকৈ খুব ধুনীয়াকৈ কালাৰো আহিছে। আৰু এনেকৈ লুটিয়াই দিছোঁ। আৰু পৰঠাখন খুব ধুনীয়াকৈ ফুলিছেও। ধুনীয়াকৈ ৰেডি হৈ গৈছে। কালাৰটো চাওকচোন, বৰ ধুনীয়া লাগিছে। আৰু পৰঠাৰ লগত খাবলৈ মই ঘুগুনি লৈ লৈছোঁ। আৰু ঘুগুনি আৰু পৰঠাৰ কম্বিনেশ্যনটো এনেও মোৰ ভাল লাগে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।